নমস্কাৰ মই ডক্টৰ ভুৱন চন্দ্ৰ চুতীয়া নগাঁও কলেজ অট'নমাছৰ ৰেড ৰিবন ক্লাবৰ কোঅৰ্ডিনেটৰ আৰু আমি সকলোৱে উদ্বিগ্নতা প্ৰকাশ কৰিবলগীয়া কথাই সকলোৱে গম পাইছোঁ যে নগাঁও জিলাখনতো যোৱা 2 বছৰ ধৰি এইডছৰ পজিটিভৰ যি ভয়াৱহতা সঁচাকৈ আমি এইকেইদিনত আৰু অতি পৰিতাপৰ কথা যিহেতু আসাম এইডছ কণ্ট্ৰল ছ'চাইটিৰ সহযোগত আৰু নগাঁও জিলা স্বাস্থ্য বিভাগৰ সহযোগত আৰু নগাঁও কলেজৰ ৰেড ৰিবন ক্লাব আৰু নগাঁও জিলাৰ কেইবাখনো কলেজৰ ৰেড ৰিবন ক্লাবৰ সহযোগত ইতিমধ্যে ইণ্টিগ্ৰেটেড হেল্থ কেম্পৰ যোগেদি যি এইডছৰ পজিটিভিটিৰ ওপৰত যি ছাৰ্ভে চলি আছে সেই ছাৰ্ভেত সঁচাকৈ আমি পৰিতাপৰ বিষয় যে নগাঁৱত যিটো সংখ্যা দিনক দিনে বাঢ়ি আছে এইটো আমি ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে আৰু আমাৰ নগাঁও কলেজৰ অট'নমাছৰ ৰেড ৰিবন ক্লাবৰ ছাত্ৰ ছাত্ৰীসকলেও এই ক্ষেত্ৰত সহায় কৰিছে অনাগত দিনতো আমি ৰেড ৰিবন ক্লাবে যিহেতু এইটো সমাজৰ বৃহত্তৰ সমাজৰ স্বাৰ্থৰ খাতিৰত আমি সদায় সহায় কৰি যাম আৰু আমি সকলোৱে যদি সমিল মিলেৰে এনেধৰণে কাম কৰি যাওঁ ডেফিনেটলি আমি যিটো এইডছৰ ভয়াৱহতা আমি ছবিখন দেখা পাইছোঁ নগাঁৱত আমি ইয়াক লাঘৱ কৰিবলৈ সক্ষম হ'ম